নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বৰ্তমান মই আহিছোঁ আমাৰ দৰাং নদীৰ কিনাৰত থকা বৰ্তাহঁতৰ বিলাহী খেতিত পানী দিবলৈ। মানে বৰ্তাই কালি ক'লে যে বিলাহী পুলিত পানী দিব আছে, তই পানী দিবি, মই ধান খেতিৰ কাৰণে ডাঙৰি বান্ধিবলৈ যাম। তাকে মই বৰ্তালৈ গৈছিলোঁ, বৰ্তা সিঠা পালেহি, এতিয়া পানী দিম ভাবিলোঁ। ব্লগটো ইয়াতে ষ্টাৰ্ট কৰোঁ। মানে এইডোখৰত খেতিটো ইয়াত আছে, এইডোখৰতে আছে ৰজাবাৰী পাৰ্ক, যোনটো মই ভিডিঅ'ত দেখুৱাই আছে। এই পাৰ্কটো এইডোখৰতে আছে। মানে গাইজ ভিডিঅ'টো বৰ্তাই গম নোপোৱাকৈ বনাইছোঁ। মানে ৰাতিপুৱাই ভিডিঅ'টো বনাই থাকি খুজি পিনি কালিকেইটা খাই ল'বলৈ মন নাই, সেইটো কাৰণে বৰ্তাই মই যে ভিডিঅ' বনাই আছোঁ। গম পিনি এইবোৰ লাই শাক লগোৱা আছে, বিহুলৈ গাহৰি লগত খাবলৈ লাই শাক লগোৱা হৈছিলে। এতিয়া বৰ্তমানচোন গাহৰিবোৰ পুলিচে উঠাই লৈ গৈছে। গাইজ কি ঘৰতে আছে দৰাং নদীখন, পানী আহি গ'ল। গাইজ বৰ্তমান বাজি আছে 9:30। মোৰ কাম ষ্টাৰ্ট হৈ গ'ল, বিলাহীটো লাগিয়ে গ'ল। বিলাহী লাগি এতিয়া মেইন কথাটো কি হ'ল, মানে ইয়াত পানীটো ডাইৰেক্ট গছজোপাত দিব নোৱাৰোঁ। গছজোপাত এতিয়া দৰৱ দি আছে, সেইকাৰণে তলে তলে খোজা হৈ এইটো মোচনত খোজা হৈ ইয়াত দিবলগীয়া। মানে মই এতিয়া চেণ্ডেল পিন্ধি পিনি মানে পানীটো দিব পৰা নাযাব। চেণ্ডেলযোৰত বোকাটো ওলাইছে পুৰা চোকাকৈ। স্মাইল পানী এইটো ভেটি পানী দি হৈ গ'ল। এতিয়া মেইন কামটো পানীটো দিয়া নহয় আচলতে। পানীটো বাৰু মই এনেকৈ দিয়া পাৰিম, কিন্তু মেইন কামটো হ'ল এই যোনখিনি পাইপ এইখিনি সামৰি পিনি ছেকেণ্ডটো ভেটিত ভৰোৱা। মানে এইখিনিতে দাঙি আনিবলৈ ইমান কষ্ট হ'ব নহয়, এইটো বহুত ৱেট আছে। মানে পানীটো ইয়াত সোমাইছেতো বহুত গধুৰ হ'ব। এতিয়া এইখিনি গোটেইখিনি নুৰিয়াব লাগিব। এতিয়া পানী চানীটো আহিব নহয়। বৰ্তমান মই যাবলৈ যোনটো মটৰ কানেকশ্যনটো অফ কৰিব লাগিব, পানীটো অফ কৰিব লাগিব। তাৰপিছত গোটেইখিনি মেৰিয়াই পিনি তাৰপিছত আকৌ ইটো ভেটিলৈ নিব লাগিব। সেইটোৱে মেইন কাম। এইটো যা মটৰ এতিয়া চলি আছে, এইটো মটৰ বৰ্ডৰ কানেকশ্যনটো। মই মানে বৰ্ডৰ কানেকশ্যন নাজানো, কোনটো ক'ত কি কানেকশ্যন আছে। এটা আছে ইয়াত, এইটো কানেকশ্যন ক'লৈ গৈছে। মটৰটো অফ কৰি সেইটো পানী ইয়াৰ পৰা আহি আছে পানী। এইখনে হ'ল দৰাং নদী। আহিয়া নেপালী গাঁও নদী কিনাৰত মানে খেতি থাকিলে এইটো কাৰণে প্ৰব্লেম নাই যে পানীৰ কাৰণে টেনশ্যনে নাই। এতিয়া মটৰ ইয়াত দুটা মটৰ আছে, এইটো এটা এইটো এটা। ইয়াৰ পৰা নদীৰ পৰা আনলিমিটেড পানী নিব পাৰিব আপোনালোকে, যিমান লাগে সিমান। দৰাং নদী দেখিলে ভয়ো লাগে। দৰাং নদী আমাৰ বহুত আপোন, সৰুৰে বন্ধু এজনক দৰাং নদীয়ে লৈ থৈ দিছে। একেলগতে আহিছিলোঁ, কিন্তু আহিলোঁ একেলগতে, কিন্তু একেলগত যাবলৈ নাপালোঁ। একেলগত খোজকাঢ়ি যাবলৈ, একেলগত চাইকেলত যাবলৈ নাপালোঁ। সি শুই গ'ল, আমি চাইকেলত আহিলোঁ। দৰাং নদী মইতো বেয়া পাওঁ। মই কানেকশ্যনটোৱে বিচাৰি পোৱা নাই বন্ধু, ইয়াতে আছে চাগে। এইটো ৰ'দটো কিন্তু বহুত দিছে দেই। তো গাইছ মই মোবাইলটো জিঅ'খনতে লগাই দিলোঁ। ষ্টেণ্ড নাই কাৰণে জিঅ'খনতে লগাই থৈছোঁ। কেনেকৈ পৰিলে মই নাজানো। এতিয়া মই মটৰ পাইপটো সামৰিব লাগিব। ভিডিঅ' বনাওঁতে মোবাইলো পৰি গৈছে। ৰ'দটো ইমান টেককৈ ধৰিছে নহয় চিধা। মোবাইলটোতো অৱস্থাই নাই, বোকা পৰি পিনি পিছ চাইডেও বোকা, বিষাই গৈছেগৈ। লাইক এটা কৰি দিব, ইমান কষ্ট কৰিমগৈ। সোমালে কিবা এটা টকা হ'ব বুলিয়ে মই ঘৰৰ পৰা লুঙি এখন লৈ আনিছিলোঁ। পানীকেইটাৰ পৰা ইয়াতে মেলি থোৱা আছে, যাওঁতে দেৰি হ'ব পাৰে, সেইকাৰণে ঠাণ্ডা লাগিব। ইয়াত ভাত অনা আছে, ভাত ইয়াতে খাব লাগিব। মানে আজি দেৰি হ'ব। গোটেই মোবাইলটোকে মোহাৰিলে, মোবাইলটো গোটেই বোকা লাগি আছে। লুঙিখন এইটো কাৰণে আনিছিলোঁ, কিবা কেনেবাকৈ দৰকাৰ হ'ব পাৰে বুলি। এতিয়া লুঙিখনৰ দৰকাৰ হৈ গ'ল। চাহত আহি ভাল লাগিছে। সেইপিনে ৰ'দ, ইয়াত চাহ, ইয়াত ঠাণ্ডা লাগিছে, তাত গ'লে জেগজেগাই। ৰৈ পিনি হৈ গ'ল গাইছ। এতিয়া আকৌ আহিছোঁ, পানী দিওঁ। গাইছ মোৰ নতুন লুকটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে? ৰ'দৰ কাৰণে দিলোঁ গাইছ। ইমান গৰমত পানী দি ফাটি গৈছেচোন। ইমান গৰম নহয়, পূৰা ৰ'দে পূৰা টেকটেককৈ দিছে। এতিয়া ৰ'দ মূৰৰ ওপৰত, সেইটো কাৰণে মানে ৰ'দটো অকণ বেছিকৈ পৰিছে।
এতিয়া মই অকণমান ৰখি লওঁ, মানে গৰমটো বহুতেই উঠিছে। মটৰটো অফ কৰি পিনি অকণমান আধা ঘণ্টামান ময়ো বহি লওঁ। মটৰটো গৰম হৈছে চাগে, মটৰটো অকণমান ঠাণ্ডা হ'ব। সেই ধৰণে অকণমান বহি লওঁ, অকণমান চাহ হৈছে, সেই গছ গছজোপা অকণমান চাহ পৰিছে। ইয়াতে লুঙিখন পাৰি লওঁ, অকণমান টাইম ইয়াতে বহি লওঁ। আকৌ ইয়াতে বহি পিনি ইয়াত মটৰটো চুইচ কৰি পিনি একে তাত পানী দিবলৈ যামগৈ। বৰ্তমান টাইমটো 12:10 হ'ল। মানে অথনিৰ পৰা বহুত টাইম বহিলোঁ, কাৰেণ্টটো গুচি গ'ল। আকৌ এতিয়া জাষ্ট কাৰেণ্টটো আহিছে, সেইটো কাৰণে আকৌ অলপ পানীটো দি লওঁ। এতিয়া 2টা বাজিবই হ'ল, প্ৰায় আৰু আধাটো আছে। তাকে ভোক দিছে, ভাতকে খালোঁ। ভাত দি পঠিয়াইছে ইয়ালৈ বমাই, কি দিছে জানো। ইয়াতে আছে, ভাতো দিছে, পানীও দিছে। বোলো ইমান দেৰি হ'ল যেতিয়া ভাতটোকে খাই লওঁ, কামটো হৈ থাকিব। মটৰটোৰ পৰা লাগি আছে, মটৰটো অফ কৰাই নাই। বোলো এইপিনৰ পৰা যাম আকৌ চেষ্টা আকৌ লগাবলৈ, তালৈ নাযাওঁগৈ আৰু ভাতটোকে খাবলৈ গুচি আহিছোঁ। ইয়াত আছে ভাতে বুটে। গাইজ ক'বলৈ গ'লে মই যিমান পাৰোঁ মই যেনেকৈ থাকোঁ, মই যি কৰোঁ, মই যেনেকৈ খাওঁ, মোৰ ৰিয়েল লাইফটো দেখাবলৈ চেষ্টা কৰিছোঁ। মই বোলে এক্সট্ৰাকৈ বোলে ভিডিঅ'ৰ কাৰণে কিবা এটা এক্সট্ৰা কৰিলোঁ, সেইটো নাই। মই যেনেকৈ জীয়াই আছোঁ, যেনেকৈ যি কৰিছোঁ, মই সেইটোকে দেখাই আছোঁ। ব্লগিং যেতিয়া মোৰ নিজৰ লাইফৰ লগত যেতিয়া মই ব্লগিং বনাইছোঁ, মই নিজেই নিজৰ পাৰ্চনেল লাইফটো যোনটো মই আচলতে জীয়াই আছোঁ, সেইটোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ভাত খাই লওঁ। ভাতটো আছে ইয়াত, বুট আছে, তাৰপৰা ভাত, ইয়াত দালি, জলকীয়া, নিমখ। আকৌ ভাতটো খাই পিনি অকণমান টাইম ৰখি পিনি আকৌচোন হেৰিলৈ যাব পৰা, সোনকালে পানীটো দি পিনি ঘৰলৈ যাবলৈ চাব লাগে। আৰুতো আধাতকৈ বেছি যাব চাওক, চৰাই পিছত নদী কিনাৰত। এতিয়া মই ভাতটোকে খাই লওঁ। মোবাইলটো অফ কৰি দিওঁ, মোবাইলটো বেছি চাৰ্জ নাই, সেইটো কাৰণে ভাতটো খাই পিনি তাৰপিছত আকৌ কিবা যদি ইম্পৰ্টেণ্ট কিবা ক্লিপ থাকে সেইটো ল'ম, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। এটা ভিডিঅ' বনালোঁ 25 মিনিটৰ, মানুহবোৰ এইটো বৰিং পাই চাবলৈ, যিহেতু তাত একো ফানি নাই, একো কিবা হেৰি নাই, সেইটো কাৰণে বৰিং হয়। আনৰ পাৰ্চনেল লাইফনো কিনো চাই দিব। গাইজ ভাতটো প্ৰায় খাই হ'লেই, মানে এনেতো একো নাই, ভাতটো খাই আছোঁ। এইপিনে কাউৰী এজনী চিঞৰি আছে, ভূতৰ চেনেলবোৰ চাই চাই মনটো কাউৰীজনী চিঞৰি থকাতে ক'ৰবালৈহে গৈ আছেচোন। তাকো এই ভৰদুপীয়াখন নদী কিনাৰতে বহি আছোঁ অকলে অকলে। এইপিনেও মানুহ নাই, সেইপিনেও মানুহ নাই, সেইপিনেও মানুহ নাই, সেইপিনেও মানুহ নাই। এই কাউৰীজনী অথনিৰ পৰা চিঞৰি আছে, বোলো পটককৈ এই ক্লিপটোকে লৈ লওঁ। তো গাইজ বৰ্তমান ভাতটো খাই পিনি ৰৈ ল'লোঁ অকণমান, 15-20 মিনিট ৰখি পিনি আকৌ এতিয়া বৰ্তমান পানীটো দিওঁ। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে, তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইবটো কৰি দিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু মানে ভিডিঅ'টো নবনাওঁ, বেটেৰীও চাৰ্জ নাই। এইখন বেটেৰী ইমাৰ্জেঞ্চিৰ কাৰণে লাগিব, ভিডিঅ' বনাই থাকিলে এতিয়া মানে চাৰ্জটো নাইকিয়া হৈ যাব। এতিয়া আৰু বহুতখন আছে, তাৰ পৰা ইয়ালৈকে আছে বৰ্তমান। বাই বাই। এনেকৈ মোৰ লাইফৰ লগত ৰিলেটেড মই ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব, মৰম দিব।